বন্ধুসকল খুব ধুনীয়া টিয়াগো এখন আহিছে, খুব ভাল হৈ আছে গাড়ীখন। ফাৰ্ষ্ট অনাৰ গাড়ী 2017 চনৰ। একদম গাড়ী মানে পুৰা চিল টু চিল আছে, গোটেই বেক বাম্পাৰ ফ্ৰণ্ট বাম্পাৰ একদম খুলি হৈ আছে গাড়ী। ৰিপেন চিপেন টাচপেন চাচপেন একোৱেই নাই, আপোনালোকে দেখিলে গম পাব গাড়ীখন। মানে গাড়ীখন যদি আপোনালোকে আহে আপোনালোকৰ মানে 100% আপোনালোকৰ গাড়ীখন দেখি পচন্দ হ'ব। খুব ধুনীয়া হৈ আছে গাড়ীখন, আৰু গাড়ীখনৰ ডিটেইলছ মই আপোনালোকক ধুনীয়াকৈ দিম বাৰু। আৰু গাড়ীখন হৈছে আপোনাৰ 2017 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী। স্মুথ হৈ আছে পুৰা, এনেকুৱা নহয় যে আপোনালোকে লৈ পেলাই বনাব লাগিব বেয়া কিবা, তেনেকুৱা নহয়, পুৰা চিল আছে গাড়ী, মজা হৈ আছে কণ্ডিশ্যন। আৰু XM মডেলটো হয়, মানে ছেকেণ্ড টপ মডেলটো হয়, চাৰিটা পাৱাৰ উইণ্ডো বন্ধুসকল। আৰু এইফালে এইটো দেখিছে, এইটো তেল কম খোৱা চুইচ, মানে ইক' মোড, আৰু টাটাত এইকেইটা থাকেই। আৰু গিয়াৰ হিচাপো খুব ধুনীয়া, একদম স্মুথ হৈ আছে, কোমল হৈ আছে গিয়াৰ, কোনো ইছ্যু নাই। AC পুৰা ৰানিং, আৰু চিট টিটবোৰ খুব বেছি মানে মজা হৈ আছে, খুব ধুনীয়া হৈ আছে। আৰু ষ্টেংবোৰ ধুনীয়া হৈ আছে। আৰু কিলোমিটাৰটো কিমান চলিছে মই দেখাই দিছোঁ। কিলোমিটাৰ চলি আছে আপোনাৰ 56,000, দেখিছেনে? একদম পূৰা মজা হৈ আছে, মানে আপোনালোকে একো কৰিব নালাগে লৈ। আৰু বহুত ধুনীয়া 4খন পাৱাৰ উইণ্ডো আছে, আৰু ডিক্কি চেক্কি চব চিল আছে। মই বেকৰ পৰা আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাই ল'ম বাৰু। মই দেখুৱাই লৈছোঁ ইণ্টেৰিয়ৰটো বেকৰ পৰা। আৰু ইণ্টেৰিয়ৰ চব কণ্ডিশ্যন দেখিছেনে? আৰু মেটিং চেটিং ধুনীয়া কৰা আছে। আৰু ভিতৰতো আপোনালোকে চাওক, দেখিছেনে? ভিতৰতো চাই আপোনালোকে গম পাইছে কেনেকুৱা হৈ আছে গাড়ীখন। মানে কণ্ডিশ্যন মানে একদম কি ক'ম লগা, আল্টিমেট কণ্ডিশ্যন হৈ আছে। আৰু এতিয়া ৱাকাৰ ৰাউণ্ডটো চাই লওক। ৰ'দটো দি আছে, ভিডিঅ'টো অলপ বনাবলৈ প্ৰব্লেমেই হৈ গৈছে বাৰু। ৱাকাৰ ৰাউণ্ডটো চব পূৰা মজা হৈ আছে, দেখিছেনে? সৰু স্কেচ অকণমান আছে এইখনত, এই বাম্পাৰটো চুকৰ অকণমান, বাকী ক'তো স্কেচ নাই। ফুল চিল আছে, ইঞ্জিন চিঞ্জিন চব চিল আছে, দেখিছেনে? গাড়ী মানে ফুল গেটাপত আছে, চাই লওক। ক'তো স্কেচ এটাও নাই গাড়ীখনৰ এইবোৰত, দেখিছেনে? একদম পূৰা ফুল চিল হৈ আছে। এই চাইডৰ পৰাও দেখুৱাই লৈছোঁ, চব পূৰা মজা হৈ আছে, দেখিছেনে? আৰু টায়াৰখিনি ধুনীয়াই হৈ আছে। ফ্ৰণ্টৰকেইটা আপোনাৰ 50% মানকৈ আছে, বেকৰকেইটাটো পূৰা মজা। আৰু গোটেইকেইটা টায়াৰ অৰিজিনেল টায়াৰ। এইটো স্পেয়াৰটো, এইটো লাষ্ট টাইম ইউজ হৈছে, এইটো স্পেয়াৰটো অৰিজিনেল টায়াৰে লাগি আছে 5টা। ডেকি চেকিবোৰ খুব ধুনীয়া হৈ আছে, মই দেখুৱাই দিম বাৰু ভিতৰটো। আৰু পূৰা চিল আছে, দৌৰ চৌৰ চব চিল আছে, দেখিছেনে? এইবোৰ চব চিল আছে, কোম্পানী ষ্টিকাৰ লাগি আছে, এইবোৰ একদম কমপ্লিট চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইমান দেখুৱাই দিছোঁ আপোনালোকক অকণমান, আচলতে এইটো বহুত টান। বাকী এইফালে চব পূৰা এইবোৰ চব চিল আছে, মানে যাৰ গাড়ী বহুত ধুনীয়াকৈ ৰাখিছিলে গাড়ীখন। আৰু ডেকি চেকিবোৰ চব একদম পূৰা নতুন হৈ আছে, ডেকি চেকিবোৰ চব পূৰা একদম ধুনীয়া হৈ আছে, দেখিছেনে? আৰু ইঞ্জিনটো আপোনালোকক দেখুৱাই লৈছোঁ। আৰু চাবি দুটাই আছে, এটা অনাৰ ওচৰত আছে। সেইদিনা আমি মানে আনিবলৈ যাওঁতে অনাৰক নাপালোঁ, লগ নাপালোঁ, মানে লগটো পালোঁ, কিন্তু তেখেতে লৰালৰি হৈ আছিলে ক'ৰবাত যাবলৈ, চাবিটো লকাৰত থাকিলে, তো সেইদিনা সেইটো কাৰণে দিবলৈ তেওঁ নোৱাৰিলে। আৰু ইঞ্জিনটো চব, ইঞ্জিন একদম পূৰা ফুল চিল, চব আজিলৈকে খোলাই নাই। ইঞ্জিনৰ কণ্ডিশ্যনটো আপোনালোকে দেখিলে গম পাব চব। বেটেৰী চেটেৰী পূৰা একদম ধুনীয়া নতুন বেটেৰী, পূৰা চিল আছে ইঞ্জিন। এইবোৰ এফ্ৰন চেফ্ৰন পূৰা চিল আছে, ক'তো মাৰ খোৱা নাই চব। এইবোৰ বনেটৰ চিল চাওক, পূৰা মজা হৈ আছে, মানে পূৰা ধুনীয়া হৈ আছে গাড়ীখন। আৰু ইউজাৰ মেনুৱেলছ এইবোৰ ডিলাৰৰ পৰা যি কাগজবোৰ গোটেইখিনি আছে, মই এইখিনিও দেখুৱাই দিম আপোনালোকক। এইবোৰ জেনুইন কাগজ, যিখিনি ডকুমেণ্টেশ্যন ডিলাৰৰ পৰা অনা, ইউজাৰ মেনুৱেল বুক চব আছে, দেখিছেনে? এইবোৰ গোটেইবোৰ বস্তু আছে, আচলতে পূৰা জেনুইন মানে গাড়ীখন। যাৰ আছিলে মানে গাড়ীখন ভালকৈ ইউজ কৰিছিলে, বডি চডি চাউণ্ড নাই, খুব ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰবোৰ খুব ধুনীয়া হৈ আছে। আৰু গাড়ীখনৰ প্ৰাইচটোলৈ আহোঁ, প্ৰাইচটো এইখনত ৰাখিছোঁ 2,35,000 টকা ফিক্স, ইনক্লুডিং ট্ৰান্সফাৰ, যদি কোনোবাই লয় কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ ৱাকাৰ ৰাউণ্ডটো চববোৰ দেখুৱালোৱে, বেকৰ ৱাকাৰ ৰাউণ্ডটো চাই লওক, দেখিছেনে? পূৰা মজা হৈ আছে, কণ্ডিশ্যন পূৰা মজা, আপোনালোকে দেখিলে পচন্দ হ'ব গাড়ী। তো সেইটোৱে কথা, আৰু বাকী একো নাই। আৰু এই ওপৰত অকণমান লাগিছিলে, এইয়া দেখিছেনে? এই বাঁহত অকণমান লাগিছিলে, মানে বাঁহ আছিলে বেক কৰোঁতে, বেছি নাই, এইটো অকণমান মই ঠিক কৰি দিম বাৰু সেইখন। আৰু বাকী কণ্ডিশ্যন মজা, খালি প্ৰাইচটো ক'লে 2,35,000 টকা ফিক্স প্ৰাইচ, যদি কোনোবাই লয় কণ্টেক্ট কৰিব। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল, আজিলৈ বাই বাই।